আজি এই ভিডিঅ'টোত মই কাপোৰত কেনেকৈ ফুল আঁকো তাৰ ওপৰতে আপোনালোকৰ আগত অকণমানকৈ দেখাবলৈ চেষ্টা কৰিছোঁ। আৰু আচলতে এগৰাকী ভিউৱাৰ্ছে মোক কৈছিলে যে কাপোৰত ফুল আঁকি দেখাবলৈ, সেয়ে ভাবিলোঁ এটা ভিডিঅ' কৰি দেখুৱাওঁ ভালকৈ বুজিব পৰাকৈ। আৰু যিসকলে নতুনকৈ চিলাই কৰিবলৈ বা ফেব্ৰিক কৰিবলৈ শিকিছে, এই ভিডিঅ'টোৰ জৰিয়তে তেওঁলোকৰ অকণমান হ'লেও সুবিধা হ'ব বুলি আশা কৰিছোঁ। তেন্তে বলক আজি ভিডিঅ' আৰম্ভ কৰোঁ। এই ফুলটো এখন মেখেলাত আছিলে আৰু মোৰ ফুলটো ভাল লাগিল, সেইকাৰণে মেখেলাখনৰ পৰা মই কাগজত উঠাই ল'লোঁ ফুলটো। আচলতে মোৰ কাপোৰত যিবোৰ ফুল য'তে হ'লেও দেখোঁ ভাল লাগিলে মই ফুলবোৰ টুকি ৰাখোঁ। এতিয়া ধৰক এই ফুলটোকে কাগজত আঁকিব লাগে, তেতিয়া মই কেনেকৈ আঁকিম? কাপোৰৰ পৰা চাইটো আঁকিব নোৱাৰি। তাৰ বাবে মই কি কৰোঁ তাকে আপোনালোকক দেখুৱাইছোঁ। এতিয়া এখন কাগজ লৈ লৈছোঁ আৰু কাগজখন মই ফুলপাহৰ ওপৰত দি দিছোঁ। আৰু এয়া চাওক, ফুলপাহ অলপো জিলিকা নাই আচলতে, কিন্তু কাগজখনত যদি তেল লগাই দিওঁ কাগজখন পাতল হৈ পৰিব আৰু ফুলপাহ ধুনীয়াকৈ জিলিকি উঠিব। এতিয়া মই কাগজখনত তেল লগাই দিছোঁ। যিকোনো বডি অইল বা হেয়াৰ অইল আপোনালোকে দিব পাৰে। আৰু মই যাতে গোটেই কাগজখিলাতে তেলখিনি বিয়পি পৰে তাৰ বাবে মই তেলখিনি হাতেৰে সানি দিম গোটেই কাগজখনতে। এনেকুৱা কৰিলে কাগজখন পাতল হৈ পৰে আৰু ফুলপাহ আঁকিবলৈ সুবিধা হয়। এতিয়া মই গোটেই কাগজখনত তেল লগাই ল'লোঁ আৰু কাগজখন ধুনীয়াকৈ পাতল হৈ পৰিল। কিন্তু এতিয়া লগালগ আঁকিব নোৱাৰি। লগালগ যদি আমি আঁকো তেতিয়া কিন্তু নধৰিব কলমেৰে, গতিকে তেলখিনি শুকাবৰ বাবে 5 মিনিট সময় ৰাখি দিম। আৰু এয়া চাওক, কাগজখন কিমান ধুনীয়াকৈ পাতল হৈ গ'ল আৰু ফুলপাহ জিলিকি উঠিছে। এতিয়া মই ফুলটো কাগজত আঁকি ল'ম। যিকোনো কলম বা কালাৰ পেঞ্চিল ইউজ কৰিব পাৰে, কিন্তু আমি যিহেতু কাপোৰৰ পৰা ফুলপাহ টুকি ৰাখিছোঁ সেইকাৰণে বহুত জোৰে জোৰে হেঁচা নিদিব। তেনেকুৱা কৰিলে কাগজখন ফাটি যাব। মাত্ৰ যাতে আপোনালোকে বুজিব পৰাকৈ ফুলপাহ আঁকি ল'ব, তাৰপিছত ভালকৈ আঁকিব লাগিব। আচলতে মই কেনেকৈ ভাল লগা ফুলবোৰ কাগজত টুকি ৰাখোঁ সেয়াহে আপোনালোকক দেখাইছোঁ। আৰু যিসকলে আচলতে জনাসকলে বাৰু জানেই, যিসকল নতুনকৈ শিকিছে তেওঁলোকৰ কোনো আইডিয়া নাথাকে, তেওঁলোকৰ বাবে সুবিধা হ'ব বুলিহে আচলতে এই ভিডিঅ'টো বনালোঁ। আৰ্ট কৰিবলৈ নাজানো আচলতে, সেইকাৰণে মই ভাল লগা ফুলবোৰ এইটো পদ্ধতিৰেই আঁকি ৰাখোঁ। আৰু আপোনালোকেও মনৰ পচন্দৰ ফুলবোৰ বা যিকোনো ছবিয়ে কাপোৰৰ পৰা এইদৰে টুকি ৰাখিব পাৰিব। আৰু কিছুমান বেডশ্বীটতো বহুত ধুনীয়া ধুনীয়া ফুল থাকে, সেইবোৰো মই এইদৰে আঁকি ৰাখোঁ। আৰু এয়া মোৰ ফুল অঁকা হৈ গ'ল। এতিয়া মই ফুলপাহ যাতে স্পষ্টকৈ বুজিব পৰা হয় তাৰ বাবে ইয়াৰ ওপৰে ওপৰে আকৌ মই কলমেৰে ডাঠকৈ আঁকি ল'ম। আজি এই ভিডিঅ'টোৰ জৰিয়তে নতুনকৈ শিকাসকলে অকণমান হ'লেও উপকৃত হ'ব বুলি আশা কৰিছোঁ। মোৰ ফুল অঁকা হৈ গ'ল এয়া। এতিয়া মই ফুলপাহ কাপোৰত আঁকি দেখাওঁ বুলি ভাবিছোঁ অকণমানকৈ। এখন মেখেলাত আঁকি দেখাইছোঁ আৰু মই ফুলপাহ মেখেলাখনৰ মাজত লৈ লৈছোঁ। এয়া চাওক, ধুনীয়াকৈ জিলিকি উঠিছে। আৰু মই ফুলপাহ কাঠ পেঞ্চিলৰ সহায়ত আঁকিম, কলমেৰে আঁকি নিদিওঁ। যদি কলমেৰে আঁকো কেতিয়াবা অকণমান বেকাবেকি হ'লে মোহাৰিবলৈ অসুবিধা হয়, সেইকাৰণে মই কাঠ পেঞ্চিলেৰে আঁকিম। এয়া মোৰ ফুল অঁকা হৈ গ'ল। এতিয়া আহোঁ কলা কাপোৰত আপোনালোকে কেনেকৈ ফুল আঁকিব। আমি সকলোৱে জানো যে কলা কাপোৰত আঁকিবলৈ যথেষ্ট অসুবিধা, কাৰণ যিকোনো কলম, কালাৰ পেঞ্চিল আদি একোৱেই নিজিলিকে আচলতে কলা কাপোৰত। আৰু সেইকাৰণে মই চক পেঞ্চিলৰ সহায়ত কাপোৰত ফুল আঁকো। এয়া মই এডাল চক পেঞ্চিল লৈছোঁ আৰু ইয়াৰ আগটো মই একেবাৰে সৰুকৈ মিহি কৰি জোঙালি ল'ম। এয়া মই কাঠ পেঞ্চিলডালৰ নিচিনাকৈ আগটো জোঙা কৰি ল'লোঁ। এনেকুৱাকৈ ল'লে ফুলপাহ আঁকিবলৈ সুবিধা হয়। আৰু এতিয়া কাপোৰত ফুলপাহ আঁকি যাম। মই প্ৰায় এইটো পদ্ধতিৰে কলা কাপোৰত ফুল আঁকো। চক পেঞ্চিলৰ সলনি আপোনালোকে হোৱাইটনাৰ ব্যৱহাৰ কৰিও কলা কাপোৰত আঁকিব পাৰে। মই হোৱাইটনাৰো ব্যৱহাৰ কৰোঁ কেতিয়াবা। এতিয়া আহোঁ ফ্ৰেমৰ কথালৈ। মই কাঠৰ আৰু প্লাষ্টিকৰ দুয়োবিধ ফ্ৰেমেই ব্যৱহাৰ কৰোঁ। যিবোৰ পিছল কাপোৰ সেইবোৰত যদি আমি প্লাষ্টিকৰ ফ্ৰেম দিওঁ তেতিয়া কি হয়,
ফ্ৰেমটো ঢিলা হৈ গৈ থাকে আৰু এমব্ৰইডাৰীটো ভাল নহয় সেইকাৰণে পিছল কাপোৰত আপোনালোকে সদায় কাঠৰ ফ্ৰেমহে ব্যৱহাৰ কৰিব প্লাষ্টিকৰ নহয় আৰু কটন কাপোৰত প্লাষ্টিকৰ ফ্ৰেম ব্যৱহাৰ কৰিবলৈ ভাল হয় পৰাপক্ষত আপোনালোকে কাঠৰ ফ্ৰেমে ব্যৱহাৰ কৰিব এইখিনি কথা আচলতে নতুনকৈ শিকাসকলে নাজানিব পাৰে সেইকাৰণে ক'লোঁ আৰু এতিয়া আহোঁ ফেব্ৰিকৰ ওপৰত ফেব্ৰিকৰ কাৰণেও মই যিডাল ব্ৰাছ ব্যৱহাৰ কৰোঁ সেইডাল একেবাৰে সৰুও নহয় আৰু ডাঙৰো নহয় মিডিয়াম সাইজৰ ব্ৰাছডাল প্ৰায় ব্যৱহাৰ কৰোঁ আৰু কেতিয়াবা সৰু সৰু ফুলবোৰ আঁকিবলৈ একেবাৰে সৰু ব্ৰাছডাল হ'লে ভাল হয় আৰু ফেব্ৰিক এক্ৰেলিক কালাৰ ব্যৱহাৰ কৰোঁ বহুতে কয় যে কাপোৰত ফেব্ৰিক কৰিলে কালাৰবোৰ উঠি যায় কিন্তু এইটো কালাৰ যদি আপোনালোকে ব্যৱহাৰ কৰে কেতিয়াও এৰি নাযায় আৰু কাপোৰটোৰ উলুটা সাইডটোত ফেব্ৰিক কৰাৰ পিছত আপোনালোকে তিনি চাৰিবাৰ মান যদি ইস্ত্ৰি কৰি দিয়ে আৰু কেতিয়াও কালাৰটো উঠি নাযায় আৰু লগতে গ্লিটাৰবোৰো এৰি নাযায় কিন্তু পিছল কাপোৰবোৰত গ্লিটাৰবোৰ ৰাখিবলৈ অকণমান দিগদাৰ হয় সেইকাৰণে পৰাপক্ষত পিছল কাপোৰত গ্লিটাৰৰ হলত মণি আৰু পাথৰবোৰ ব্যৱহাৰ কৰিব পাৰিব আপোনালোকে এয়াই আছিল আজি মোৰ ফেব্ৰিক আৰু এমব্ৰইডাৰীৰ ওপৰত তেনে সাধাৰণ এটা ভিডিঅ' আচলতে মই যিখিনি ব্যৱহাৰ কৰোঁ বা যিখিনি জানো সেইখিনি আপোনালোকক দেখালোঁ আশা কৰোঁ নজনাসকলে আজি ভিডিঅ'টো চাই অকণমান হ'লেও উপকৃত হ'ব আৰু লগতে আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পালে মোক কমেণ্ট কৰি জনালে ভাল লাগিব তেনেহ'লে আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ পুনৰ এটা নতুন ভিডিঅ' লৈ আকৌ আহিম আজিলৈ আহিছোঁ ধন্যবাদ